আজি আকৌ এটা মিনি ভ্লগ লৈ আহিছোঁ। আজি মানে সদায় দৰে এটা দিন আৰু কিন্তু আজি মোৰ উঠোতে ইমান লেট হৈছে। মই এলাৰ্ম ক্লকটোত মানে টাইমটো ছেট কৰি পেলাই অন কৰিবই পাহৰি গৈছোঁ। সেইকাৰণে মানে গমেই পোৱা নাই টোপনি গৈছে। যি নহওক উঠি পেলাই গা ধুই মানে ক্লাছ যাবৰে হৈছে। সেইকাৰণে মানে ৰেডি হৈ ক্লাছত গ'লোঁ। আৰু ৰাতিপুৱা আজি ইমান ৰ'দ দিছিলে। যি নহওক বাৰু ক্লাছ আহি পালোঁ। আমাৰ আজি অনলি 2টাই ক্লাছ হৈছে। আজি গোটেই দিনটো মানে 2টা বজাৰ পৰা 5টালৈকে একদম ৱেষ্ট হৈছে, একো হোৱা নাই। আৰু IFS অফিচাৰ, তেখেতৰ এটা মানে তেওঁ লেকচাৰ ডেলিভাৰ কৰিছে আজি এটা। I have mentioned the name of the books as well. I think most of you are from geology and botany background, right? Yes, ma'am. And biotech. তাৰপিছত আমি এনেকৈ তেখেতৰ লগত ফটো উঠিলোঁ। বহুত ভাল লাগিছে তেখেতক লগ কৰি। আচলতে মানুহগৰাকী বহুত ভাল হয়, মানে বহুত ভাল লাগিছে। তাৰপিছত 2টাৰ পৰা 5টালৈকে একো কৰা নাই, ক'লোৱেই মই ৰুম আহি পালোঁ। আৰু মই এইটো ৰেডমি পেড অৰ্ডাৰ কৰিছিলোঁ চেল দি থাকোঁতে। এইটো মানে আহিলে আৰু এইটো চাওঁ আৰু এতিয়া মই